হেল্ল' গাইজ, কি খবৰ? সকলো ভালে আছে? বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাইছোঁ। আমাৰ ঘৰৰ যিটো পৰিৱেশ হৈ আছে আৰু ওচৰত আপোনালোকক সেয়া দেখাব লাগিছোঁ। কলিয়াবৰ যিহেতু গম পাইছোঁ সকলোৱে বানপানী হৈছে, হাতীমৰা যিটো মাথাউৰি সেইটো ভাঙিছে। আৰু এয়া চাওক আমাৰ ঘৰৰ সন্মুখৰ অৱস্থাটো। এয়া দেখিছে, পানী হুৰা হুৰে আহিয়ে আছে। আৰু ব'লক আপোনালোকক আৰু আগত দেখাই থাকিম। বাগৰি পৰিছে বাৰু। এয়া চাওক, চাৰিওফালে পানী আৰু পানী। তাৰ ফলত ইয়াৰ কলঙৰ পানী বাঢ়ি গৈছে। এয়া চাৰিওফালে পানী আৰু পানী। আৰু চাওক পানী কেনেকাকে বাঢ়ি গৈয়ে আছে, কমাই নাইকিয়া বাৰু এতিয়ালৈকে। দেখা পাইছেনে এয়া? এয়া চাওক পানী কেনেকুৱা কোবাল সোঁত। আৰু যিহেতু মেটেকাটো চাফা নকৰাৰ কাৰণে আজি আমাৰ এইটো অৱস্থা হ'ল। আৰু এইখন দলং এয়া দেখিছে, পানীৰ সোঁত। এয়া ঘৰ ডুবি গৈছে।